morning, welcome back to my channel. আজি হল সেপ্টেম্বৰৰ 18 তাৰিখ আৰু আজিৰ পৰা মই মোৰ ফাৰ্ষ্ট ব্লগ আৰম্ভ কৰিম আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ মই ইউটিউব চেনেল এটা খুলিছোঁ। বহুত দিনৰ পৰা ভাবিছোঁ ভিডিঅ' বনাম বুলি বনাব পৰা নাই। তো আজিৰ পৰা মই এটা ভিডিঅ' বনাই আপলোড কৰিব চেষ্টা কৰিম। দুই এটা ব্লগ বনাব চেষ্টা কৰিম। কেনেকুৱা বা হয় নাজানো। আজি হ'ল ছেপ্টেম্বৰ 18 তাৰিখ আৰু পূৰা 8 মাহ পিছত মই মোৰ মা দেউতাৰ ঘৰত আহিছোঁ। আৰু ইমান 8 মাহ মই আহিব পৰা নাছিলোঁ লকডাউনৰ কাৰণে। মই আহিলোঁ একচুৱেলি 16 তাৰিখে আহিলোঁ আৰু সেইদিনাৰ পৰা মই ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, কিন্তু ব্লগটো নোৱাৰিলোঁ আৰম্ভ কৰিব সেইদিনাৰ পৰাই। একচুৱেলি মোৰ গাড়ীত বহুত ভমিটিং হয় আৰু গাড়ীত উঠাৰ পিছত মোৰ আৰু বহুত গা চা বেয়া লাগি যায়, প্লাছ মূৰ চুৰ ঘূৰাই আৰু সেইকাৰণে ব্লগটো মই কৰিব নোৱাৰিলোঁ। সেইদিনা আকৌ বেছি বেয়া লাগিছিলে গাটো, সেইকাৰণে ব্লগটো সেইদিনাখনৰ পৰা আৰম্ভ কৰাই নহ'ল। তো ভাবিলোঁ আজি একচুৱেলি হাজবেণ্ডৰ বাৰ্থডে হয় আৰু আজিৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আৰু চাওঁচোন দিনটো কেনেকৈ পাৰ কৰিব পাৰোঁ, হাজবেণ্ডৰ লগত কি কৰোঁ কি নকৰোঁ সেইবোৰে শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। একচুৱেলি প্লেনিং আছিল হাজবেণ্ডৰ বাৰ্থডে ইয়াতে আমাৰ ঘৰত প্ৰতি বছৰে তাত কৰোঁ, হাজবেণ্ডৰ ঘৰতে কৰোঁ। এইবাৰ ভাবিছোঁ মা দেউতাৰ লগত একেলগে, যিহেতু গোটেইকেইটা আছোঁ সেইকাৰণে ইয়াতে চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ। আৰু সেইকাৰণে আমি হাজবেণ্ডৰ বাৰ্থডেৰ দিনাই ইয়াতে আহি গ'লোঁ। ভাবিলোঁ ইয়াতে এইবাৰ চেলিব্ৰেট কৰি চাওঁ কেনেকুৱা লাগে। প্ৰতি বছৰেতো তাতেই কৰোঁ, তেখেতৰ ঘৰতে কৰোঁ। এতিয়া ৰাতিপুৱা বাজিলে 10:30 বাজিলে। আমি মন্দিৰ গ'লোঁ, ভগৱানক পূজা অকণমান কৰি আহিলোঁ। আৰু যোৱাকালি বিশ্বকৰ্মা পূজা আছিলে আৰু ঘৰত ৰাতিপুৱা বিশ্বকৰ্মা পূজা হ'লে, সন্ধিয়া নাৰায়ণ পূজা হ'লে। গোটেই পৰিয়ালৰ নামত মোৰ মায়ে নাৰায়ণ পূজা ৰাখিছিলে। একচুৱেলি মই অহাৰ কাৰণে ৰাখিছিলে, মই অহা নাছিলোঁ কাৰণে মায়ে নাৰায়ণ পূজাটো পেণ্ডিং কৰি থৈছিলে। যোৱাকালি নাৰায়ণ পূজা হ'লে আৰু আজি এখেতৰ জন্মদিন আৰু দিনটো কেনেকৈ পাৰ কৰোঁ চাওঁচোন। মই আপোনালোকক বাৰ্থডে বয়ক দেখুৱাই আছোঁ। বাৰ্থডে বয় ক'ত গ'ল? আমাৰ বাৰ্থডে বয় কিবা ক'বা নেকি তুমি? কি ক'বা? কোৱা, কি কৰিবা আজি? এতিয়া অলপ পিছত কেক আনিব যাম। তাৰপিছত পাৰ্টি আছে, বন্ধুবোৰ মাতিছোঁ আহিব ইয়াতে। মাইনাও উঠি গ'ল টোপনিৰ পৰা। আমাৰ মাইনা এতিয়া টোপনিৰ পৰা উঠি গৈছে আৰু এতিয়া মাইনাক অকণমান গা ধুৱাই দিম। গা চা ধুৱাই আমি অকণমান বাহিৰৰ ফালে ফুৰিবলৈ যাম, তাইকো লৈ যাম। এতিয়া আমি মাইনাক গা ধুৱাম। মাইনাক গা ধুৱাই আনিলোঁ আৰু মাইনা এতিয়া খেলি আছে। হাই কৈ দিয়া, হাই কোৱা, হাই কোৱা বাবা, হাই কোৱা মা, হাই কোৱা। মাইনাই হাই নকৰে, সেইকাৰণে কান্দি আছে, কান্দি বাগৰিয়ে গ'ল। এতিয়া অকণমান কিটচেনত আহিছোঁ মই। আজি খোৱাৰ যোগাৰ চিকেন আছে, পনীৰ বনাব আৰু অকণমান মাৰ লগত লাগি দিওঁ। মায়ে অকলে অকণমান কষ্ট হয়, মায়ে কৰিছেই গোটেইখিনি। এতিয়া মই অকল বিলাহী এইবোৰ পেষ্টখিনি বনাই দিওঁ, তাৰপিছত আৰু ৰন্ধা ষ্টাৰ্ট কৰিম। মাক মই অকণমান সহায় কৰি দি আছোঁ। এতিয়া মায়ে ভাতখিনি বনাব ধৰিছে, ৰেডি কৰি আছে। এতিয়া চিকেনখিনি বনাই আছে। একচুৱেলি আমি মাইনাক গা পা ধোৱাৰ পিছত বাহিৰত ফুৰিব যাব খুজিছিলোঁ, ফুৰিব যোৱা কথা আছিলে। তাৰপিছত মায়ে ক'লে যে ইমান ৰ'দ দিছে, তাইকনো লৈ ক'ত যাবি। সেইকাৰণে ভাত পানী খাই অকণমান আবেলি ফুৰি আহিম, তাৰপিছত আকৌ কেকটো আনিব যাব লাগিব। অকণমান আৰু ফুৰিও আহিম লগতে, আৰু বজাৰো অকণমান আছে।
আবেলিয়ে যাম আৰু তাৰপিছত আৰু ভণ্টিৰ ফ্ৰেণ্ড কেইজনমান আহিব আৰু আমাৰ ঘৰৰখিনিয়ে তেনেকৈ এটা সৰুকৈ চেলিব্ৰেট হ'ব। এতিয়া মায়ে পাকঘৰত কি কৰি আছে অকণমান চায়ে হ'ব লাগচোন। মই কিটচেনৰ বেছি ওচৰলৈ নগ'লোঁ, ভালকৈ দেখুৱাব নোৱাৰিলোঁ। একচুৱেলি মায়ে আমাৰ ভিডিঅ' চিডিঅ' কৰিলে বেছি ভাল নাপায়, খং উঠে আৰু সেইকাৰণে মই ওচৰত নগ'লোঁ। কিন্তু ৰন্ধা হোৱাৰ পিছত মই ভাবিছোঁ এবাৰ ভিডিঅ' স্নেপ এটা ল'ম আৰু চাই ল'ম দিয়ে নে নিদিয়ে কৰিব। মায়ে মানে খুব বেয়া পায়, খং উঠে, সেইকাৰণে মই মনে মনে কৰি আনিছোঁ। হাজবেণ্ডৰ বাৰ্থডেৰ কাৰণে দেউতাই এটা ছাৰপ্ৰাইজ গিফ্ট প্লেন কৰিছে। মোক কৈছে মই জানো, ভণ্টি জানে, মা জানে। ছাৰপ্ৰাইজ গিফ্টটো একচুৱেলি সোণৰ ৰিং এটা দেউতাই বনাইছে। প্ৰতি বছৰে কিবা নহ'লে কিবা এটা জন্মদিনত কিবা নহ'লে কিবা এটা গিফ্ট দিয়ে, মোকো দিয়ে, ভণ্টিকো দিয়ে, দেউতাই দিবই দিব। এইবাৰ ইয়াতে কৰিছোঁ কাৰণে মোক কৈছে যে তই নকবি, এইবাৰ তাক ছাৰপ্ৰাইজ দিম। তো আহকচোন গিফ্টটো মই আপোনালোকক দেখুৱাই আছোঁ। ফ্ৰেণ্ডছ, এইটো হ'ল দেউতাই দিব, মোৰ হাজবেণ্ডক দিব খোজা ৰিংটো। মানে খোলাই নাছিলোঁ, মই এবাৰ চাইছিলোঁ, মায়ে চাইছে, মোৰ হাজবেণ্ডে নাজানে। আজি তেখেতক বাৰ্থডেৰ যেতিয়া কেকটো কাটিব তেতিয়া তেওঁক দেউতাই দিম বুলি কৈছে, গিফ্ট কৰিব আৰু। তো এইটোৱে হ'ল, বেলেগ একো ডিজাইন নাই, জাষ্ট চিম্পুলে বনাইছে। ময়ে দিছিলোঁ চিলেকশ্যন কৰি ডিজাইনটো। এতিয়া আমি ভাতকেইটা খাই লওঁ। চিকেন, পনীৰ, চালাড, এনেকৈ বৰ্তমানৰ খানাটো এইটোৱে, আৰু আবেলি বেলেগ আইটেম হ'ব। এতিয়া আমি ভাতকেইটা খাই লওঁ, খাই লৈ অকণমান ফুৰিবলৈ যাম। আমি জাষ্ট ভাত খাই উঠিলোঁ আৰু ভাতকেইটা খাই অকণমান ৰেষ্ট লৈছোঁ। তাই মোবাইলটো টানি লৈছিল। আমি ভাতকেইটা খাই অকণমান ৰেষ্ট লৈছোঁ, তাৰপিছত অকণমান একচুৱেলি যাবই খুজিছিলোঁ, মানে বাহিৰত যাব ইচ্ছা আছিলে। ইমান ৰ'দ দিছে, ৰ'দৰ কাৰণে যাব পৰা নাই। এতিয়া অকণমান ৰ'দটো কমিলে যাম আৰু। এতিয়া ভাত খালোঁ, খাহী চিকেন, খাচী মুৰ্গী বুলি কয়, খাচী মুৰ্গীৰে আমি ভাত খালোঁ আজি। খাচী মুৰ্গী খাই কেনেকুৱা লাগিল? খাচী মুৰ্গী খাই কেনেকুৱা লাগিছিল? তো আমি ওলালোঁ ফুৰিবলৈ। এতিয়া আমি অকণমান ফুৰিও আহোঁ আৰু কেকটোও লৈ আহোঁ। কাছাৰীঘাটত ফুৰিব আহিছোঁ, নদীৰ পাৰত, হাজবেণ্ডৰ বাৰ্থডে উপলক্ষে। ধুনীয়া চিনাৰী হয়, এইটো কাছাৰীঘাট হয় গোৱালপাৰাৰ, বহুত ধুনীয়া চিনাৰী হয়। এইটো পুৰণি চাৰ্কাট হাউচ হয়। এইটো পুৰণি চাৰ্কাট হাউচ হয়। ইয়াতে
যিমানবোৰ ছিংগাৰ আৰ্টিষ্ট আগতে আহিছিলে ইয়াতে থাকিছিলে, এতিয়াও থাকে। এতিয়া আৰু এটা নতুনকৈ চাৰ্কেট হাউচ বনোৱা হৈছে বেলেগ ঠাইত। আফটাৰ 8 মান্থ পিছত অকণমান ঘৰৰ পৰা ওলাই আহিছোঁ বাহিৰলৈ। বহুত ভাল লাগিছে ওলাই আহি। পৰিৱেশটো বহুত দিন পিছত বাহিৰৰ পৰিৱেশটো দেখা পালোঁ, বহুতেই ভাল লাগিছে। তো এনেও ঘৰত আহি থাকোঁ, কিন্তু লকডাউনৰ কাৰণে অহা হোৱা নাছিলে। তেতিয়া আহিছোঁ, তো আহি পেলাই অকণমান ভাবিলোঁ ফুৰি আহোঁ। মাইনাকো আনিব খুজিছিলোঁ, কিন্তু মাইনা শুইছিল, সেইকাৰণে তাইক আনিব নোৱাৰিলোঁ। বাৰ্থডে বয় মোবাইল টিভি আছে। কেনেকুৱা লাগিছে ফুৰিব আহি? ভাল লাগিছে। বতাহ নাই আজি নদীত। একচুৱেলি নদীত আজি বতাহ নাই, বেছি বতাহ নাই আজি বহুত গৰম, সেইকাৰণে মানে বতাহটো কম। তো আমি এতিয়া যাব ওলাইছোঁ, মাইনাক থৈ আহিছোঁ, সেইকাৰণে সোনকালে যাব ওলাইছোঁ সন্ধিয়া নলগাতে। আৰু চেলিব্ৰেশ্যনো আছে, কেক চেক কাটিব আছে। কেকটো লৈ পেলাই আমি ঘৰত থৈ আহিলোঁ। এতিয়া যাওঁ আৰু লাহে লাহে গৈ থাকোঁ, ব'লা। গাইজ, আমি ফুৰি আহি পালোঁ ঘৰ, আৰু আহি অকণমান ফ্ৰেছ হ'লোঁ, আৰু মাইনাও উঠিছে আৰু অকণমান কান্দিছে তাই। এনেই বেছি কান্দা নাই। তাইকো অকণমান চাফা কৰি দিওঁ। মা হাই 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 কৰি দিয়া, হাই কৰি দিয়া, হাই। দুষ্ট, এই কথা কোৱাৰ মুড নাই। তো ৰেডি হৈ লওঁ, কেকটো কাটিমেই আৰু অকণমান পিছত। গেছবোৰ গ'ল, আৰু আমিও এতিয়া ডিনাৰ কৰিলোঁ, আৰু এতিয়া ৰাতি 11টা বাজে। আৰু গুড নাইট, আৰু আশা কৰিলোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই, গুড নাইট।